আমি আপোনালোকৰ চেনেলৰ যোগেদি আমি অসম চৰকাৰক ভাৰত চৰকাৰক ধন্যবাদ জনাইছোঁ। আজি যি আমাৰ ভূমিৰ পট্টাৰ আইনখন পাছ হৈছে, গতিকে আজি চাহ বাগিচা অঞ্চল বন্ধ হৈ আমি এই প্ৰজেক্ট যোগেদি আমি যি অসমৰ বিধানসভা মজিয়াত যি বিল পাছ হৈছে ভূমি পট্টাৰ কাৰণে, আমি অসম চৰকাৰ মহোদয়ক আমি আন্তৰিক ধন্যবাদ জনাইছোঁ। তেখেত আজি 1947 চনৰ স্বাধীন হোৱাৰ পিছৰ পৰাই আমি আজি নিজৰ স্বাধীন পাইছোঁ বুলি অনুভৱ কৰিব পাৰিছোঁ। গতিকে আমাৰ ভাৰতৰ প্ৰধানমন্ত্ৰী আৰু অসমৰ মুখ্যমন্ত্ৰী লগতে আমাৰ শ্ৰম মন্ত্ৰী ৰূপেশ গোৱালা ডাঙৰীয়াকো আমি অশেষ ধন্যবাদ জনাইছোঁ। আমাক এই ভূমিৰ পাছ কৰাৰ কাৰণে আমাৰ ভূমি পট্টা প্ৰদান কৰিব বুলি আমি ইতিমধ্যে পবিত্ৰ বিধানসভা মজিয়াৰ পৰা আমি গম পাইছোঁ। গতিকে অনাগত দিনত আমি ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰক বক্স ভৰি ভৰি ভোট দিম বুলি আমি আমাৰ চাহ উদ্যোগত অঞ্চলৰ পৰা ৰাইজে সেই সংকল্প লৈছে। গতিকে আমাৰ কিছু সমস্যা আৰু আছে, ৰাস্তা পদূলি আৰু আমাৰ মজুৰি বৃদ্ধি, লগতে আমাৰ চাহ জনজাতিকৰণ। গতিকে অতি সোনকালে অসম চৰকাৰ তথা ভাৰত চৰকাৰক আমি এই খাটি খোৱা শ্ৰমিকসকলক অতি সোনকালে আমাৰ জাতীয় যি অতি সোনকালে প্ৰাপ্ত কৰে আৰু মজুৰি বৃদ্ধি কৰিবৰ কাৰণে মই অসম চৰকাৰ তথা ভাৰত চৰকাৰৰ মাননীয় প্ৰধানমন্ত্ৰী আৰু অসম চৰকাৰৰ মুখ্যমন্ত্ৰী আৰু আমাৰ শ্ৰম মন্ত্ৰী ৰূপেশ গোৱালা ডাঙৰীয়াক মই এই আপোনালোকৰ চেনেল যোগেৰে আন্তৰিক ধন্যবাদ জনাইছোঁ, অনুৰোধ জনাইছোঁ অতি সোনকালে যাতে আমাৰ এই সমস্যাখিনিৰ ওপৰত তেখেতসকলে পুনৰ বিবেচনা কৰি আমাক এই সমস্যাখিনিৰ পৰা আমাক সুবিধা দিয়ে বুলি মই অনুৰোধ জনাইছোঁ। আমাৰ আজি অসম বিধানসভাত যি বিল পাছ কৰাৰ যি সিদ্ধান্ত লৈছে, আপোনালোকৰ মিডিয়া চেনেলৰ যোগেৰে মই অসম চৰকাৰক মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক অনুৰোধ জনাইছোঁ, আমাৰ যি এই জনজাতিকৰণৰ যি ভেলী আৰু হিলছৰ মাজত যি পাৰ্থক্য ৰাখিছে, কিন্তু আমি ভেলী যি মৰ্যাদা আমাক দিব বিচাৰিছে, গতিকে সেই মৰ্যাদা পুনৰ বিবেচনা কৰি আমাক জনজাতিৰ কাৰণে যি SC STৰ যি মৰ্যাদা আমি পাব লাগে। আজি যিহেতুকে আমাৰ চাহ জনগোষ্ঠী 200 বছৰ আমি চাহ বাগিচা অঞ্চলত আমাৰ ককা আইতাসকল প্ৰাণ আহুতি হ'ল, ত্যাগ কৰিলে। গতিকে আমি এই জনজাতিকৰণটো পুনৰ বিবেচনা কৰি আমাৰ যি এই ভেলী যি জনজাতিকৰণ কৰিব বিচাৰিছে, গতিকে আমি এই ভেলী যি জনজাতিকৰণ কৰাত যি ব্যৱস্থা লৈছে আমি কিন্তু সমৰ্থন কৰা নাই। গতিকে পুনৰ বিবেচনা কৰিবৰ কাৰণে মই অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক মই আপোনালোকৰ মিডিয়া চেনেল যোগেৰে অনুৰোধ জনাইছোঁ।